খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰ ভাল। আজি মই যাবলৈ ওলাইছোঁ আমাৰ ঘৰৰ কাষৰে মন্দিৰ এটালৈ, পিকনেশ্বৰ দেৱালয়। তো চাই লওক ভিডিঅ'টো। তো আহি পালোঁ পিকনেশ্বৰ দেৱালয়। ইয়াত পিকনিক খাই আছে, চাওক আপোনালোকে। আজি বেছি যাত্ৰী নাই। পালোঁ ইয়াতে কিছুমানে ভিডিঅ' কৰিব আহে, শ্বৰ্ট ভিডিঅ'। তো ফাইনেলি আহি পালোঁ আমি পিকনেশ্বৰ দেৱালয়। ইয়াতে লিখি দিছে প্ৰৱেশ, জুম কৰি দেখাইছোঁ। শ্ৰী শ্ৰী পিকনেশ্বৰ অৰ্ধানেশ্বৰ দেৱালয়, পিকনেশ্বৰ, কামৰূপ, অসম বুলি লিখা আছে। ইয়াত বিয়া ভৱন হয়, এইটো বিয়া ভৱন। এইটো বিয়া ভৱন। তো আৰু অলপ আগত গ'লে আমি দেখা পাম ইয়াত ৰাস হ'লে ইয়াত কিছু বস্তু সজায়। আগৰ ফালে এইখন মঞ্চতে ৰাস হয়, সাংস্কৃতিক মঞ্চ, ইয়াত ৰাস হয়। আৰু ইয়াতে যজ্ঞ হয়, এইটো যজ্ঞ। ইয়াত দুৰ্গা মাৰ পূজা হ'লে ইয়াত মূৰ্তি সজায়। আৰু আগৰ ফালে আমি গ'লে হনুমান মন্দিৰ দেখা পাম। এইটো হনুমান মন্দিৰ। এইখন মেইন দুৱাৰ আৰু ইয়াত পূজা হয়। ইয়াত ভোগ দিয়ে, ভোগ
আপোনালোকে যিসকলে এইটো মন্দিৰত আহি পোৱা নাই নিশ্চয় আহিব, খুব ভাল লাগে। আজি শনিবাৰ বাবে ইমান যাত্ৰী হোৱা নাই, তথাপিও হৈছে। পিকনিক খাব আহিব পাৰে, তো আহিব সকলোৱে। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু যিসকলে ইয়াতে আহি পাইছে কমেণ্ট কৰিবচোন। তো বাই বাই।